ব্লগার নিউ ব্লগ ভিডিওতে আমি দেখাই আছো যেটো হয়তো বেলেশ্বৰ ইয়াতকৈ যেটো হয়তো দুর্গা পূজা আরম্ভ হয়েছে 13 তারিখের পৰা আজি 14 তারিখে। তো আপনালোকক হয়তো রাষ্ট্রীয় বাণিজ্য মেলাত ভিতর পালা আমি আইছো আপনালোকক দোকান পরি দেখাব কাৰণে গৈ আছো আপনালোকক দেখাই আছো। এইটো লস্কৰ ব্লগাৰ হয়, লস্কৰ ব্লগাৰ নপাহৰিব আৰু হয়তো চেনেলটো আগবঢ়াৰ কাৰণে কমেণ্ট শ্বেয়াৰ ফলো নিশ্চয় সাবস্ক্রাইব কৰিব আৰু হয়তো আপোনালোকৰ আশীৰ্বাদেৰে মই এই ভিডিওটো বনাইছো চাব আপোনালোকে। দাদা কোনা কবা ঠিক আছে 5 মিনিট। এইবিলাকৰ দাম 100 টাকা ফিক্স লাগাইছে, আমি দেখাই দি আছো আপোনালোকক। হাই গাইজ, তো ইয়াত মই এটা খুড়িমা পাইছোঁ যেটো হয় বেলেশ্বৰ আমাৰ সভা পূজা আৰম্ভ হৈছে দুৰ্গা পূজা আৰু যেটো হয়তো এক্সপো বুলি কওঁ তো ৰাষ্ট্ৰীয় বাণিজ্য মেলা তাতকৈ একটা খুড়িমা আমি পাইছোঁ কিবা বক্তব্যৰ মাধ্যমে আপোনালোকক শুভেচ্ছা জনাব যেটো বেলেশ্বৰ দুৰ্গা পূজা বুলি আৰু 13 তাৰিখৰ পৰা আৰম্ভ হৈছে 14 তাৰিখলৈ। হয় ফাৰ্ষ্টত লস্কৰ ব্লগৰ পৰা মই ধন্যবাদ জনাওঁ, ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব চেনেল। তো শারদীয়া দুর্গা পূজা আমি বেলখৰৰ বাসিন্দা। এই বেলখৰত মানে এখন যি আটক ধুনীয়াকৈ পূজা প্ৰস্তুতি চলাইছে, চাৰিওফালে এটা আনন্দমুখৰ উৎসৱ আৰম্ভ হৈছে। তাৰ লগত সংগতি ইয়াত বেলখৰতে এখন বাণিজ্য মেলাও হৈছে। গতিকে সকলোৱে বেলখৰলৈ আহিব, পূজা চাবলৈ আহিব। ৰঙীন ৰঙীন পূজা হৈ গৈছে, গতিকে সকলোকে শাৰদীয়া দুৰ্গা পূজাৰ শুভেচ্ছা জনাই আপোনালোকৰ চেনেলত থ্যাংক ইউ খুড়িমাক ধন্যবাদ জানাইছোঁ লস্কৰ ব্লগৰ পৰা। আপোনাৰ নামটো নক'লে যে মই টিচাৰ হয়, তো মই ধন্যবাদ জনাইছোঁ স্কুলৰ টিচাৰ। তো আপোনাৰ ঘৰ ক'ত? থ্যাংক ইউ ছ' মাছ লস্কৰ ব্লগৰ পৰা। তো ইয়াতকৈ পৰিপূৰ্ণভাৱে আপোনালোকক দেখাইছোঁ ৰাইজে ইয়াতো হয়তো বেলেশ্বৰ যেটো দুৰ্গা পূজা আৰম্ভ হৈছে 13 তাৰিখৰ পৰা 27 তাৰিখলৈ শেষ হ'ব। এতিয়া আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী ষ্টুডেণ্ট ফ্ৰেণ্ডে আহি কেনে ইয়াতে ভিৰ পূৰ্ণভাৱে বজাইছে আৰু বিশৃংখলা নকৰি উপভোগ কৰি আছে। আৰু ইয়াতে দৰ্শকে যেটো হয়তো আমাৰ পৰিপূৰ্ণভাৱে আমি দেখাইছোঁ দৰ্শক আপোনালোকক। ইয়াতে দোকান পোহৰি আহিছে, ইমান দোকান পোহৰি আহিছে, ইমান ডাঙৰ ডাঙৰ আপোনালোকে আহি কেনে দৰ্শক উপভোগ কৰক। হয় ইয়াৰ যেটো হয়তো আমাৰ ভক্তৰ বা বৰপেটা ডিষ্ট্ৰিক্ট অসম বৰপেটা ডিষ্ট্ৰিক্ট জিলা বৰপেটা অসম। তো ইয়াত আহিছে আমাৰ দোকান পোহৰি, তাৰ মাধ্যমে আমি সৰুৰ পৰাই চাহ বুলি কওঁ। ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে, ই 7 ইয়াৰ পঢ়ি আছে, তাৰ নাম চাহাদত আলী। তো ইয়াৰ আপোনালোকৰ বক্তব্যৰ মাজৰে কিবা হয়তো শুভেচ্ছা জনাব যেটো আমাৰ বেলেশ্বৰ দুৰ্গা পূজা বুলি 13 তাৰিখৰ পৰা আৰম্ভ হৈছে। বিৰাট হাঁহি মাৰি আছে, তাৰমানে আৰু বেলেগক বুলি সুধিলে লাজ লাগে, কিন্তু এয়া লাজ নালাগে। হয় মই লস্কৰ ব্লগৰ পৰা আছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। তো আপোনাৰ নাম কি? আপোনাৰ ঘৰ ক'ত? থ্যাংক ইউ ছ' মাছ। আৰু ইয়ালোকে আমাৰ হয়তো যিহেতু ছাত্ৰ ছাত্ৰী ইয়াতে দোকান পোহৰি আহিছে, আমি দেখাইছোঁ আপোনালোকক যে ইয়াতে
স্পিকার বন্ধ করছি